নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে মই কুশল লাহন ৰাজ্যত আসুৱে ৬ নং দফা ৰাজহুৱা কৰাৰ পাছতে অব্যাহত আছে বিতৰ্কৰ বিধানসভাই গৃহীত কৰিব অসমীয়াৰ সংজ্ঞা এক ডজন ব্যক্তিয়ে নিৰ্ধাৰণ কৰা সংজ্ঞা অসমীয়াৰ সংজ্ঞা নহব আসু এতিয়া ৰাজনৈতিক দল মন্তব্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজুলীৰ পুণ্যভূমিত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন বৈষ্ণৱ পণ্ডিত নাৰায়ণ চন্দ্ৰ গোস্বামীৰ পঞ্চভূতত বিলীন হ'ল প্ৰজ্ঞা বাৰিধি নশ্বৰ দেহ গুণমুগ্ধৰ অশ্ৰু অঞ্জলিৰে শেষ বিদায় পণ্ডিতগৰাকীক বলিউড প্ৰেমীৰ বাবে দুখবৰ হাওঁফাওঁ কৰ্কট ৰোগত আক্ৰান্ত বলিউডৰ অভিনেতা মুন্না ভাই সঞ্জয় দত্ত উল্লেখ্য যে উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ যাব অভিনেতাগৰাকী নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্য চৰকাৰে দেশৰ ভিতৰতে সৰ্বপ্ৰথমে ঘোষণা কৰিলে ৰাজ্যৰ সৰ্ববৃহৎ এক জনকল্যাণমূলক আঁচনি অৰুণোদয় এই আঁচনিৰ জৰিয়তে ১৭ লাখ পৰিয়ালে প্ৰতিমাহে পাব ৮৩০ টকাকৈ অন্যহাতে আলফা শান্তিক আলোচনালৈ আনিবলৈ তৎপৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ইংগিত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত অব্যাহত আছে কৰোনা মহামাৰীৰ আতংক পুনৰ কৰোনাই প্ৰাণ ল'লে ৬জন লোকৰ ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হ'ল কৰোনাত ৪৫৯৩ জন অন্যহাতে ডিব্ৰুগড় মেডিকেল কলেজত বাথৰুমত পৰি মৃত্যু কোভিড আক্ৰান্তৰ ৰাজ্যত ডিচেম্বৰলৈ খোলাৰ সম্ভাৱনা নাই স্কুল কলেজ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰণালয়ে কৰোনা পৰিস্থিতিৰ ওপৰত অহৰহ চকু ৰাখিছে যদিও বৰ্তমানলৈ গ্ৰহণ কৰিব পৰা নাই এই ক্ষেত্ৰত কোনো সিদ্ধান্ত এই কথা প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ এটা বাতৰিযোগে স্পষ্ট কৰে কেন্দ্ৰীয় চৰকাৰে আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ দৌৰত প্ৰথমবাৰলৈ ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছ কমলাই প্ৰাৰ্থিত্ব লাভ কৰিছে ডেমক্ৰেট দলৰ পৰা উল্লেখ্য যে এতিয়া মাৰ্কিন নিৰ্বাচনী বতাহে জোকাৰি গৈছে সমগ্ৰ এছিয়া আৰু উপমহাদেশ কৰোনা মহামাৰীৰ মাজতে অসম আৰক্ষী তথা ৰাজ্যখনলৈ সুখবৰ কঢ়িয়াই আনিছে ৪গৰাকীকৈ আৰক্ষী বিষয়াই ডিআইজি দীপজ্যোতি মুখাৰ্জী এছপি ৰজি কলিতা ৰুস্তম ৰাজ ব্ৰহ্ম আৰু অভিষেক বড়োৱে কঢ়িয়াই আনিছে এই সুখবৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰদান কৰিলে উৎকৃষ্টতাৰ মেডেল ৰুছৰ ভেকচিনক লৈ সন্দেহ ঘনীভূত ১৮ বছৰ তলৰ আৰু ৬০ বছৰৰ ঊৰ্ধৰ লোকৰ দেহত প্ৰয়োগত জটিলতা আছে পাৰ্শ্বক্ৰিয়াও এতিয়া বিশ্ববাসীৰ প্ৰশ্ন সকলো আন্তঃৰাষ্ট্ৰীয় বিধি উলংঘা কৰি ৰাছিয়াই কেনেকৈ ঘোষণা কৰিলে প্ৰতিষেধক আৱিষ্কাৰৰ কথা কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাৰ মন দুলু আহমেদৰ অন্যহাতে পুনৰ বিজেপি নেতা হোৱাৰ পথত অভিনেতা যতীন বৰা পূব গুৱাহাটীত নিৰ্বাচন খেলিব অভিজিত শৰ্মাই আজিলৈ বাতৰি ইমানেই নমস্কাৰ।